হাই দোস্ত, কেনে আছে? ভালে আছে নিশ্চয়। বহুত দিনৰ মূৰত আহিলোঁ আজি আকৌ। ইউটিউবটো খুলিলোঁহে, খালী কপি। ডিম্পু বৰুৱা বোলে কপি কৰে, ডিম্পু বৰুৱাই এনেকৈ কপি কৰে, তেনেকৈ কপি কৰে। এই জ্যোতিষ কুমাৰ নামৰ ল'ৰা এজনে ডিম্পু বৰুৱাৰ ওপৰত ভিডিঅ' এটা বনালে, এনেকুৱাই ভাইৰেল কৰি পেলাইছে ভিডিঅ'টো। বাপৰে, এই অসমৰ এই বুৰ্বক ইউটিউবাৰবিলাকক মই কওঁ যে এই 399 199 তহঁতৰ সেই ফটুৱা লেকচাৰ শুনিবলৈ আমি বেলেঞ্চ নভৰাওঁ বা কোনো বেলেঞ্চ নভৰাই। আৰু ইউটিউব চেনেলটো ময়ো খুলি থৈছোঁ। মোৰ 38টা নে 39টা ছাবস্ক্ৰাইবাৰ আছে। মই মাথা মৰা নাই, তহঁতৰ নিচিনা ইমান পপুলাৰ পাব বিচাৰি নফুৰোঁ। আৰু টপিক টেলেণ্ট আছে যদি টেলেণ্টত কাম কৰ তহঁতে, তেতিয়া ভিডিঅ' আপলোড কৰিবি। ফাল্টু আপলোড নকৰিবি। আৰু ক'ব পাৰ কোনোবাই যে তহঁতে কোনোবাই চালে চাবি, নাচালে নাই। আৰু সেইটো কথা নহয়, ইউটিউবটো পাব্লিকৰ বস্তু হয়। পাব্লিকে চাব পৰা বস্তু এটা দিবি। এনেই কাম নাইকিয়া ফাল্টু আমি কৰি লাভ নাই। আৰু অসমৰ ইউটিউবাৰকেইটা ভিডিঅ' অসমৰ মানুহখিনিয়ে চায়, আৰু সিহঁতে আপলোড দিয়ে কি বোলে, ৰুম এটা ভিডিঅ' কৰিছে, ৰুমখনলৈ চাওক বোলে, ভাতখিনি লৈছে, ভাতবিলাক চাওক বোলে, সেই ৰুমখন। এইবিলাক কি ভাষা নেকি? অসমীয়া ভাষাটো শিকি ল না আগত, তাৰপিছত অসমীয়াত ভিডিঅ' বনা। নোৱাৰা যদি হিন্দীত বনা, ইংলিছত বনা, তহঁতে কোনে বাধা দি থৈছেনো? আৰু ডিম্পু বৰুৱা কেতিয়াবা পাৰে যদি আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিব। কমেণ্টত দিলে হ'ব তলত। ভূষণ পাঠক, তেখেতক ভাল লাগে, আনকমন ষ্টাইলত কাম কৰি আছে। লগতে তেল চোৰা ভিডিঅ'বিলাক চাই থাকোঁ, খুব ভাল লাগে। তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অসমৰ বাকী ইউটিউবাৰসকলে যে ভিতৰত যিটো টেলেণ্ট আছে, এই টেলেণ্টবিলাক উলিয়াই। নাগাৰা এণ্টাৰটেইনমেণ্ট ইমান ডাঙৰ এটা ইউটিউব চেনেল হয়, তেখেতে সেই কপি ৰাইজৰ পেজটোৰ ওপৰত লাগি থাকিব লাগে নেকি? এই সৰু ল'ৰাটোৱে কিবা এটা ইটো চৰিও কৈছে, আৰু তই কিয় লাগি আছ তাৰ ওপৰত? আৰু ইমান আৰু ইউটিউব চেনেল সোপা যে এই ফাল্টু ভিডিঅ' দিয়া বন্ধ কৰ। চৰি, তই বুলি কৈ আছোঁ চবকে, বেয়া নাপাব কোনো। খং উঠিলে মানে। আজি ইউটিউবটো খোলোহে চালা কপি পেষ্ট। ইউটিউব খোলোঁ কপি পেষ্ট। যিকেইটাক ভাল লাগে সেইকেইটাক ছাবস্ক্ৰাইব কৰি থৈছোঁ ন, সেইকেইটা ভিডিঅ' আহি থাকে বেছিকৈ। এই ফটো আমি ভিডিঅ'বিলাক আপোনালোকে নিদিয়ে জানো? নিজৰ টেলেণ্টবিলাক দিয়ক, ভাল লাগিব। শেষত সকলোকে চৰি কৈ তই বুলি কোৱাৰ কাৰণে চৰি কৈছোঁ। আনকমন ষ্টাইলত ভিডিঅ' বনাওক, চোৱাৰ আশাৰে আজি ধন্যবাদ। জয় অসম।